নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। গৰম কেনেকুৱা পৰিছে বাৰু? আমাৰ ফালেও যথেষ্ট গৰম পৰিছে। তথাপিও কিন্তু আমাৰ ঘৰৰ ওচৰতে থকা এইকেইডাল গছৰ বাবে আমি ধুনীয়া বতাহ এজাক মাজে মাজে পাই আছোঁ। সেইকাৰণে আমি সকলোৱে যিমান পাৰোঁ সিমান গছ গছনি ৰুব লাগে। তেতিয়াহ'লে আমি এটা সুন্দৰ পৰিৱেশ পাম। সেইফালে আকৌ দেউতাই গছৰ ছাঁত জিৰণি লৈ আছে। তেওঁৰ বহুত ভাগৰ ধৰিছে, ইটো সিটো কাম কৰিয়ে থাকে, অলপো ৰেষ্ট নলয়। আৰু এইজন হৈছে আমাৰ দেউতাৰ লগৰ, আমি খুৰা বুলিয়ে মাতোঁ। দুয়োজনৰে বোলে আম খাব বিৰাট মন গৈছে, সেইকাৰণে আম ৰুকি আছে। আৰু এইফালে আমাৰ ডাঙৰ ল'ৰা দেখিছে নানা, সৰু ল'ৰাৰ দৰে কাম কৰি থাকে। আৰু এইজন হৈছে ভতিজাই খেলি আছে। আৰু এনেদৰে দেউতাহঁতে আম ৰুকি আছে। আৰু এয়া আম ৰুকা হৈ গ'ল আৰু চবকে অলপ অলপ খাবলৈ দিলে। এনেদৰে আমি গোটেই কেইজনে মিলি আম খালোঁ। বেছি খোৱাও নাই, যিহেতু গৰম যথেষ্ট পৰিছে, নহ'লে অসুখ হৈ যাব। সেইকাৰণে অলপ অলপ ভগাই খাইছোঁ চবে। আৰু এয়া হৈছে আমাৰ দীপু খুৰা। এইটো কি আনিছে ইমান ডাঙৰ বস্তু, মই আচৰিত ভাবি চাই ৰ'লোঁ। তাৰপিছতহে গম পালোঁ কাঠফুলা। মই হ'লে ইমান ডাঙৰ কাঠফুলা কেতিয়াও দেখা নাছিলোঁ, আজিহে প্ৰথম দেখা পালোঁ। আৰু এইফালে মোৰ দুয়োজনী ভতিজীয়ে ঠেকুনাত উঠি আছে। সৰুজনীক দেখিছে না নাই, কি মৰম লগাকৈ চাই আছে মোৰ ফালে। সৰুতে কোনে কোনে এনেদৰে ঠেকুনাত উঠিছিলে কমেণ্ট কৰি জনাবচোন। আৰু দেউতাকে দুয়োজনীকে টানি আছে। গৰমৰ দিন কি কৰিব, দুষ্টামি কৰি থাকে, সেইকাৰণে এনেকৈ উঠাই আছে দুয়োকে। এইপিনে আকৌ আমাৰ খুৰী, আইতা, বৌহঁতে কথা পাতি আছে। ঘৰৰ ভিতৰত যিহে গৰম পৰিছে নহয়, মানুহ একেবাৰে সিজি যাব। আৰু এইফালে টিকলাক দেখিছে না নাই, খেলি আছে দাদাকৰ লগত। আপোনালোকক আৰু এটা বস্তু দেখাইছোঁ ৰ'ব, একেবাৰে ওপৰত আছে। এইডাল হৈছে আমাৰ লিচুৰ গছ। আৰু এইডাল আমাৰ মায়ে ৰুইছিলে, মাকটো মই দেখাই নাপালোঁ, মানে আমাৰ শাহু মায়ে ৰুইছিলে। আৰু ঢেৰ লাগিছে এইডাল লিচু। আৰু দেউতাই যোৱাকালি আধা ছিঙিলে। আৰু এইফালে আমাৰ এওঁ আহিলেই লিচু, মই যে কৈছিলোঁ দেউতাই পৰা বুলি, লিচুখিনি বিক্ৰী কৰি থৈ আহিল। আৰু এইফালে দেউতাকক দেখি ৰ'বই পৰা নাই, একেবাৰে পাছে পাছে দৌৰ দিছে। তেওঁ একেবাৰে গৰমতে ভাগৰো ধৰিছে, খঙো উঠিছে, গালিয়ে পাৰি দিলে মোবাইলটো লৈ ভিডিঅ' কৰি থকাৰ কাৰণে। সেইকাৰণে খংটো থামক বুলি পানী অলপ খাবলৈ দিলোঁ। গৰমত মানুহৰ এনেও খং বেছি উঠি থাকে, তাতে কষ্ট কৰা মানুহ। আৰু এয়া লিচু বিক্ৰী কৰি আনি অকণমান বজাৰ আনিছে আজি। এনেদৰে চাওঁতে চাওঁতে ৰাতিপুৱাৰ পৰা ৰাতি হ'ল, সকলোৱে টোপনি গ'লে। মোৰহে পিছে টোপনি অহা নাই। তেওঁৰ ভাগৰুৱা মুখখনকে চাই আছোঁ। পিতৃৰ দায়িত্ব পালন কৰিবলৈ কিমান কষ্ট কৰিবলগীয়া হয়, মানে ভাবিলে বেয়া লাগে। আমিতো ঘৰত থাকিয়ে কাম কৰি থাকোঁ, দেউতাসকলেতো বাহিৰত গৈ বিৰাট কষ্ট কৰে। এতিয়া ময়ো অলপ শুবলৈ চেষ্টা কৰোঁ, গৰমৰ বাবে টোপনি নাই অহা। তেন্তে শুভৰাত্ৰি, আজিলৈ ইমানে, ধন্যবাদ।